थारैनो मा सोलिदों भेरगाव जौगाखां खोन्दोआव रायजोनि जौगाथायनि खामानिनि थाखाय फैनाय रांखौ खावसे जौखोन्दो दानदों सोरनि बिथोनाव 50 जौखोन्दो दानदों रां बे मोनसे गिदिर सोंथि रायजोफोरनि रायजोनि जौगाथायनि खामानिनि थाखाय फैनाय रांखौ खावसे जौखोन्दो दानदों रायजोफोरनि गिदिर सोंथि भेरगाव सोरनि थाखाय 50 जौखोन्दो दानदों आईबीएस निफ्राय आईबीएस मोनगिरि हानजाया नायबिजिरनो जिल्ला बेंगिरिनो आर'जलाइ गथायदों भेरगाव जौगाखां खोन्दोआव गावारि मुलाम्फा बिथांखिनि रांखौ 50 जौखोन्दो दाननायनि गोख्रों अजद जाय खान्थि बादगाखौ लानानै मोनसे हानजाया थाबैनो नायबिजिरनो भेरगाव महकुमा बेंगिरिनो आर'जलाइ गथायो लोगोसे गथायनायनि उनावबो जेबो राहा मोनाब्ला धरना हाबाफारि आरो गोजौ थाखोसिम आरजिगोन होनना फोरमायदों मुलाम्फागिरि बिथांमोना কিয় মানে মহকুমা দ্বীপৰ ওচৰত আহিলে কি কাৰণ নমস্কাৰ আমি 2024-25তে আমি আইবিএছ এটা পাইছিলোঁ আমাৰ বহুকেইজন হিতাধিকাৰীৰ ইয়াতে ইনভলভ হৈছে প্ৰত্যেকে গৰীব দুখীয়া তেওঁলোকৰ অৱস্থা তেনেই বেয়া আমি আজি মহকুমা দ্বীপটিৰ ওচৰত অহাৰ কাৰণটো হৈছে কি এই 2024-25 চনৰ যেটো আমাৰ আইবিএছ পাইছিলোঁ তাতে মেটেৰিয়েলছ বিলটো আমাৰ ভেৰগাঁও ডেভেলপমেণ্ট ব্লকৰ বিডিঅ ইঞ্জিনিয়াৰ আৰু ভেণ্ডাৰ তেওঁলোকে কৈছে যে ইয়াতে এই মেটেৰিয়েলছ বিলটো 50% আপোনালোকৰ কটা হ'ব আৰু সেই হিচাপে 50% দিছে আৰু যিবিলাক গৰীব দুখীয়া আমাৰ বেনিফিচিয়াৰী আছে তেওঁলোকে প্ৰায়ে লৈছে কাৰণ কি এই পইচাটো তেওঁলোকে কৈছে কি এই পইচাটো যদি এতিয়া নলয় তেতিয়ালে এই পইচাটো মাৰা যাব আমি বহুতবাৰ এই বিষয় লৈ আমি ভেৰগাঁও উন্নয়ন খণ্ড বিষয়াৰ লগতো আলোচনা কৰিছো তেওঁলোকে কিন্তু কোনো ধৰণৰ ৰেসপন্স আমাক দিয়া নাই তেওঁলোকে বাৰে বাৰে কয় যে এইটো কাটিব এইটো এটা নিয়ম এনেকুৱা ধৰণৰ কথা তেওঁলোকে প্ৰচাৰ কৰিছে এই কাৰণে আমি সকলো আমি বেনিফিচিয়াৰী উদ্বিগ্ন হৈছো কি কাৰণত কাটিছে কাৰণটো কি কাৰণ আমাক এটো ৰাজহুৱা হিচাপে জনাওক বা আমাক লিখিত হিচাপে জনাওক আমাক কোনো ধৰণৰ লিখিত হিচাপে নিদি আমাক ভীতি প্ৰদৰ্শন কৰিছে পইচা মৰা যাব বুলি আৰু সেই কাৰণে এই বিষয়টোক লৈ আমি গোটেই বেনিফিচিয়াৰী আজি লগ লাগি আমাৰ ভেৰগাঁও মহকুমা ধিপতিক লগ ধৰিব আহিছো তেওঁ প্ৰজেক্ট ডিৰেক্টৰৰ দায়িত্বত আছে এই বিষয়ত গোটেই ডিআৰডিএত গতিকে তেওঁ লগ ধৰিব আহিছো আৰু গতিকে তেওঁ অৱগত কৰিবলৈ আহিছো কিন্তু আমি আমাৰ বাইদেউক লগ ধৰিলো বাইদেৱে আমাৰ আবেদনখন গ্ৰহণ কৰিছে আৰু লগে লগে তেওঁ কৈছে যে পিডিক অহাকালি ৰাতিপুৱা 8টা বজাত লগ ধৰিব দিছে এই বিষয়ে তেখেতে বিতং আলোচনা কৰিব আৰু আপত্তি যে বেনিফিচিয়াৰী বিলাকক যিহেতু এজন সংস্থাপনৰ কাৰণে চৰকাৰে এটা নিধি প্ৰদৰ্শন কৰি আৰ্থিক দিশ উন্নয়নৰ কাৰণে যেটো আইবিএছ প্ৰদান কৰিছে ইয়াতে কেইজনমান বিষয়ববীয়াই এনেকুৱা ধৰণৰ কৰাপচন কৰি আমাৰ এই গৰীব দুখীয়া ৰাইজক শোষণ কৰিব বিচৰাত আমি সঁচাকৈ উদ্বিগ্ন হৈছো আৰু সেই বিষয় লৈ আজি আমি গোটেইবিলাক লগ লাগি ইয়াতে আমি উপস্থিত হৈছো হি মহকুমা অধিপতিৰ ওচৰত যদি মহকুমা অধিপতি ছাৰে যদি আমাৰ এই বিষয়টোত গুৰুত্ব সহকাৰে যদি গ্ৰহণ নকৰে তেতিয়া হলে আমাৰ যি সকল বেনিফিচিয়াৰী আছে তেওঁলোকে আমাৰ ভেৰগাঁও ব্লক ডেভেলপমেণ্টৰ ওচৰত আমি ধৰ্ণা প্ৰদৰ্শন কৰিম আৰু লগতে যদি ব্লকেও যদি কোনো ধৰণৰ যদি ষ্টেপ নলয় তেতিয়া হলে আমি অল অসমৰ কমিশনাৰ মহোদয়কো আমি জনাবলৈকে আমি অৱগত কৰিবৰ কাৰণে আমি বাধ্য থাকিম